I got my peaches out in Georgia. Oh yeah, shit. I get my weed from California. That's that shit. I took my chick up to the north, yeah. Badass bitch. I get my light right from the source, yeah. Yeah, that's it. And I see you, the way I breathe you in. It's the texture of your skin. I wanna wrap my arms around you, baby, never let you go. And I see you, there's nothing like your touch. It's the way you lift me up, yeah. And I'll be right here with you till the end. I got my peaches out in Georgia. Oh yeah, shit. I get my weed from California. That's that shit. I took my chick up to the north, yeah. Badass bitch. I get my light right from the source, yeah. Yeah, that's it. You ain't sure yet, but I'm for ya. All I could want, all I could wish for. Nights alone that we miss more, and days we save as souvenirs. There's no time, I wanna make more time and give you my whole life. I left my girl, I'm in my Yorker. Hate to leave it, call it torture. Remember when I couldn't hold her? Hello everyone, মই নিতুৱে আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি সুন্দৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু পোনপ্ৰথমে আপোনালোক সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি হ'ল মহানৱমী আৰু এতিয়া আমি পূজা চাবলৈ ওলাইছো আৰু ভাবিছো পূজাৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বলক ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ আৰু এয়া আমি হৰি মন্দিৰ পাই গ'লো আৰু এয়া ৰাস্তাৰ পৰাই মানুহৰ ভিৰ আৰু আজি নৱমী বুলি মানুহ বহুত বেছি দেখিবলৈ পোৱা গৈছে আৰু আচলতে মই ষষ্ঠী সপ্তমী অষ্টমীৰ পূজা চাবলৈ যোৱা নাই আজি ফাৰ্ষ্ট আহিছোঁ আৰু এয়া হ'ল শ্ৰী শ্ৰী হৰি মন্দিৰৰ গেট আৰু হৰি মন্দিৰ নলবাৰীৰ ৰাস মহোৎসৱ আৰু দুৰ্গা পূজাৰ বাবে বিখ্যাত আৰু বহুত বেছি মানুহৰ সমাগম হৈছে তো বলকচোন মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু এয়া হৈছে মেইন মন্দিৰটো বহুত ধুনীয়া দেখা হৈছে মন্দিৰটো আৰু এয়া বহুত দোকান পোহাৰো দেখিবলৈ পোৱা গৈছে আৰু আচলতে নৱমীত বহুত মানুহ দেখিবলৈ পোৱা যায় কিন্তু যোৱা বছৰ কৰোনাৰ কাৰণে ইমান ডাঙৰ হোৱা নাছিলে আৰু এইটো হৈছে হৰি মন্দিৰৰ লগতে থকা আন এটা মন্দিৰ আৰু ইয়াতে চাকি বন্তি জ্বলোৱা হ'ব আৰু ইয়াতে মানুহবোৰে চাকি বন্তি জ্বলাই আছে আৰু সেয়া হৈছে দুৰ্গা মাৰ মূৰ্তি
এয়া হৈছে হৰি মন্দিৰৰ লগতে থকা শিৱ মন্দিৰটো। ইয়াতে বহুতকেইটা মন্দিৰ আছে, শিৱ মন্দিৰ, কালী মন্দিৰ, হনুমান মন্দিৰ, আৰু এইটো হৈছে শিৱ মন্দিৰ। ব'লকচোন ভিতৰলৈ যাওঁ। আৰু এইটো মন্দিৰতো পূজা অৰ্চনা চলি আছে। আৰু এয়া হৈছে কালী মন্দিৰ। মই অকণমান দূৰৰ পৰা জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু এয়া হৈছে হনুমান মন্দিৰ। আৰু এতিয়া ইয়াতে আৰতি দি থকা হৈছে আৰু মানুহবোৰ গোট খাইছে বহুতখিনি। আৰু আচলতে অতীজৰে পৰা হৰি মন্দিৰত দুৰ্গা মহোৎসৱ হৈ আছে। ঠিক তেনেদৰে ৰাস মহোৎসৱো হয় 11 দিনা 12 দিনীয়াকৈ। আৰু নলবাৰী বুলি ক'লে হৰি মন্দিৰৰ দুৰ্গা উৎসৱ আৰু ৰাস মহোৎসৱ লেখত ল'বলগীয়া। জুম করলে ফোনতে অসুবিধা দুর্গা পূজা বুলি ক'লে জিলেপি আৰু বেলুন মেইন, আৰু জেলেপিটো খাবই লাগিব। আৰু মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ কি ধুনীয়াকৈ জিলাপি বনাই থকা হৈছে। আৰু জিলাপি হয়তো বেয়া পোৱা মানুহ নায়েই, বহুতেই খাই ভাল পায়। যাবৰ লাগে মেইন। আৰু এতিয়া আমি মেইন মন্দিৰটোৰ ভিতৰলৈ যাম। এয়া হৈছে হৰি মন্দিৰ আৰু কি ধুনীয়া পৰিৱেশ এটা বিৰাজমান কৰি আছে। আৰু সকলো দৰ্শনাৰ্থী আহি ইয়াতে গোট খাইছে, ফটো তুলি আছে, চেলফি উঠি আছে সকলোৱে, আৰু পূজা অৰ্চনাও হৈ আছে।
এতিয়া আমি পূজাৰ পৰা অকণমান ওলাই আহিছোঁ কিবা অকণমান খাবলৈ আৰু আজি ভাবিছোঁ আমি আজি ডোচা খাম যিহেতু পূজা বুলি ক'লে ডোচাটো খাই বহুত ভাল লাগে আৰু সকলোৱে এইটোৱে খাই বেছিকৈ আৰু আমি এতিয়া ইয়াত ডোচা কিনিবলৈ আহিছোঁ আৰু এতিয়া ঘৰলৈ গৈছোঁ আৰু এয়া ডোচা আহি গ'ল আমাৰ ধুনীয়াকৈ এতিয়া আমি ঘৰতে খাম বাহিৰত নাখালোঁ যিহেতু বহুত বেছি মানুহ আৰু ইমান গৰমো দিছে বাহিৰত আৰু এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ব্লগটো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব পাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ